বাপ ৰে ছোৱালী ফুৰ্তি চাচোন ফুৰ্তিটো লাগিবই 5 বছৰৰ প্ৰেম আজি পূৰ্ণতা পাব গৈ আছে আজি আমাৰ বিয়াৰ দিন সিদ্ধান্ত কৰা হ'ব সঁচাকে তোৰ কপালখন বহুত বেছি ভাল তোৰ প্ৰেমে পূৰ্ণতা পাব গৈ আছে যেটো সকলোৰে ভাগ্যত নহয় অভিজিতৰ নম্বৰৰ পৰা ফোন আহিছে হেল্ল' কি হ'ল হিহঁত আহি আছে নেকি অভিজিতৰ নম্বৰৰ পৰা মানুহজনে ফোন কৰিছিলে হিহঁতে আহি থকা গাড়ীখনৰ এক্সিডেণ্ট হৈ গোটেই কেইজনৰ মৃত্যু হৈ গৈছে অভিজিত তোমালে বহুত মনত পৰিছে প্লিজ ঘূৰি আহা না মইনা 2 বছৰ হৈ গ'ল অভিজিত যোৱা তই কিমান দিন এনেদৰে থাকিবি কচোন আমি তোৰ কাৰণে ল'ৰা এজন চাইছো তই সংসাৰটো পাতি ল মইনা মা মই তোমাক কিমান বাৰ কৈছো যে মই কোনো ল'ৰাৰ লগত বিয়া হ'ব নোৱাৰিম মই মনে প্ৰাণে কেৱল অভিজিতকহে মোৰ গিৰিয়েক ৰূপে স্বীকাৰ কৰিছিলোঁ মই আন কাকো সেই স্থান দিব নোৱাৰোঁ তই গাভৰু ছোৱালীজনী হৈ এনেদৰে থাকিলে সমাজৰ মানুহে কি ক'ব কচোন যেতিয়া মই অভিজিতক হেৰুৱাই দুখত ভাগি পৰিছিলোঁ তেতিয়া সমাজৰ কোনোবা আহিছিলে মোৰ দুখৰ সমভাগী হ'বলৈ তেন্তে এতিয়া মই মোৰ জীৱনৰ লগত কি কৰিম সেয়া একান্ত মোৰ সিদ্ধান্ত হ'ব কোনো সমাজৰ নহয় মই অভিজিতৰ ঠাই বেলেগক দিব নোৱাৰিম ভগৱানৰ যে কি লীলা কোনোবাই প্ৰেমত প্ৰতাৰণা কৰে আৰু কোনোবা সততাৰে প্ৰেম কৰিও প্ৰেমত পূৰ্ণতা নাপায়